ৰাজু নৱনীতা মালাকাৰ নামৰ এটা ইউটিউব চেনেল আছে, প্ৰয়াস কৰিছে ভাল ভাল কণ্টেণ্ট আপলোড। নৱনীতা মালাকাৰ তেওঁ এটা ইউটিউব আছে, আপোনালোকে প্লিজ চাব। তেওঁ ডেইলি ব্লগছ বেবি দি থাকে, ময়ো চাম। হাই গাইছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালে আছে, এণ্ড ময়ো পূৰা ভালে আছোঁ। ইমান দিনে এতিয়া ব্লগ আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ বহুত বেমাৰ গ'ল। চ' সেইকাৰণে মই ব্লগ আপলোড কৰিব পৰা নাছিলোঁ। এতিয়া মানে আমাৰ গাঁৱতে এখন পূজা হৈ আছে, জগধাত্ৰী পূজা। চ' আপোনালোকক কি হৈছে, কি কৰোঁ গোটেইখিনি দেখুৱাম। এতিয়া বৰ্তমান ৰাতি হৈ আছে, চ' ৰাতি পূজা চাব গৈ আছোঁ। তো গোটেইখিনি দেখুৱাম। এটা ৰাতিৰ মানে দিনৰ এটা শ্বৰ্ট আছে, সেইখিনি চাই লওক। এয়া চাওক দিনত কিমান মানুহ হৈছে, আৰু এই মানুহ কি দেখিছে, ৰাতি আৰু বহুতেই মানুহ হ'ব, হাজাৰ হাজাৰ মানুহ হ'ব। চ' ৰাতিৰো আপোনালোকক ভিডিঅ'টো দেখাম। চ' এয়া চাওক কিমান মানুহ। আজি নৱমী পূজা হয়, চ' সেইকাৰণে চব ল'ৰাবিলাকে নাচি আছে জগধাত্ৰী মাৰ আগত। এয়া চাওক কি ফূৰ্তি কৰি আছে। এতিয়া ৰাতি হৈছে, চ' ৰাতি পূজা চাব গৈ আছোঁ। এইখন গেট হয়, ইয়াৰ ওপৰত দেখিছে ৱেলকাম লিখা আছে। চ' এইখনে মেইন গেট হয়। এতিয়া এইফালেৰে যাম পূজাত। মই আপোনালোকৰ দিনৰ শ্বৰ্টটোত কৈছিলোঁ যে ৰাতি হাজাৰ হাজাৰ মানুহ হ'ব। এয়া চাওক কিমান মানুহ আছে। চ' ৰাতি বহুতেই মানুহ হয়। এয়া চাওক কিমান মানুহ। এইবিলাক গোটেই হোটেল হয়, এই লাইনটোত গোটেই হোটেল আছে। পূজাৰ দুদিন আগত ইমানে বৰষুণ দিছিল, এয়া চাওক গোটেই ফিল্ডখন বোকাই বোকা হৈ গৈছে। বোকা হোৱাৰ পিছতো মানুহ পূজা চাবলৈ নহাকৈ থকা নাই, কিমান মানুহ হৈছে। এয়া আৰক্ষী পৰা বুলি কয়, এয়া আৰক্ষী পৰি আছে। থিয়েটাৰত সোমাই বহি গ'লোঁ। ইয়াত থিয়েটাৰ চলি আছে, চ' বেছি দেখাব নোৱাৰিম, বহুত দীঘল হৈ যাব, অকণমানে দেখাইছোঁ। সেয়া চাওক। আৰু বহুত দূৰ যাব লাগিব, সেই নৈখন পাৰ হ'ব লাগিব। এই সকলোবোৰ মোৰ কাৰণেই হৈছে ন? নহয় চাৰা, নহয়, তেনেকৈ নকবি চাৰা। তোৰ আৰু মোৰ মাজত কোনো আহিব নোৱাৰে। এই চাৰা, কোনোবা আহিছে, সাজু হ, সাজু হ। এই নহয় নহয়, এইফালৰ পৰা আহিছে। নহয় পুত্ৰ, এইফালৰ পৰাই হয়। মই বিৰা তই ঠিকনা কেনেকৈ পালি? সময় নাই বুদ্ধ, দলগুটি মানুহ ইয়ালৈ আহি আছে। সোনকালে যা, যা চাৰা যা। কিন্তু বিৰা তই, সময় একদম কম আছে, সোনকালে যা বুদ্ধ। বিৰা যা, ভালকে থাকিবি, ভালকে থাকিবি। বল চাৰা, বল 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 বল, যা যা যা। ঠিক আছে সম্ভৱ, সিহঁতে আছে মাংস খাইছে, মৰিব সিহঁত, মৰিব।
আৰু বেছি দূৰ নাই এই নৈটো পাৰ হ'লে পাই যাম আমি বল কি হৈছে তোৰ তই বচোন ইয়াতে বচোন ৰ মই কিবা এটা কৰোঁ ৰ এইটো নাখত ঠিক হৈ যাব শক্তি পাবি নৈ চাৰা আৰু বেছি দূৰ নাই ৰাতিৰ ভিতৰত সেই নৈখন পাৰ হ'ব পাৰিলে আমি পাই যাম তই চিন্তা নকৰিবি চাৰা আমি জীয়াব লাগিব জীয়াই থাকিব লাগিব আমি তই চিন্তা নকৰিবি আৰু বেছি দূৰ নাই নহয় সেই নৈখন পাৰ হ'ব পাৰিলে আমি পাই যাম এটা কাম কৰ তই মোৰ কান্ধটোত মই তোক কান্ধত তুলি লৈ যাম হ'ব তই চিন্তা নকৰিবি আমি ৰাতিটো ইয়াতে জিৰাম ৰাতিপুৱাই যাম হ'ব আছো নহয় চিন্তা নকৰিবি একেলগে থাকিব লাগিব নহয় একেলগে জীয়াই থাকিব লাগিব আমি ৰাতি ইয়াতে জিৰাম ৰাতিপুৱাই যাব ইয়াতে জিৰাম নহয় তই বিশ্বাস কৰ বুদ্ধই চাৰা কথা মই একো নাজানো একো নাজানো ৰাজু নৱনীতা মালাকাৰ নামৰ এটা ইউটিউব চেনেল আছে প্ৰয়াস কৰিছে ভাল ভাল কণ্টেণ্ট আপলোড কৰাৰ গতিকে এই চেনেলটো আপোনালোকে চাই থাকিব ভাল পালে লাইক কৰিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ ছাৰ ছাৰ আহিছে আমাৰ বাগদাত থিয়েটাৰ কৰিলে হেঙুল থিয়েটাৰ বিৰাট ধুনীয়া থিয়েটাৰ হৈছে আজি তোমাৰ নামটো নৱনীতা ন নৱনীতাক লগ পাইছোঁ ইয়াতে হাজো বাগদাত তেওঁ এটা ইউটিউব চেনেল আছে নৱনীতা কি মালা ৰাজু নৱনীতা মালাকাৰ তেওঁ এটা ইউটিউব আছে আপোনালোকে প্লিজ চাব তেওঁ ডেইলি ব্লগছ কিবাকিবি দি থাকে ময়ো চাম আজিৰ পৰা আপোনালোকে তেওঁ চেনেলটো চোৱা নাই যদি চাব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাই লাইক কৰিব কমেণ্ট কৰিব